নমস্কাৰ ফাৰ্মাৰ বন্ধুসকল। তো আপোনালোকক বহুত দিন ভিডিঅ' দিব পৰা নাই। তো একচুৱেলি মোৰ আৰু এটা বিজনেছ আছে। তো যদি সেইটোৰ বিষয়ে আপোনালোকে জানিব বিচাৰে মোক হোৱাটছআপ কৰিব পাৰে। চেণ্ডেলৰ যোনটো হাৱাই চেণ্ডেল হয়, হাৱাই চেণ্ডেলৰ মেচিন আৰু যিখিনি চিড হয়, ফিটা হয়, যিমানখিনি সামগ্ৰী হয় মোৰ তাতে এভেইলেবল হয়। তো যদি কাৰোবাক লাগে কণ্টেক্ট কৰিব পাৰে। তো এইখিনিতে কওঁ মোৰ পোৱালি গাহৰি পোৱালি যিমানখিনি আছে গোটেইখিনি 1 মাহৰ ভিতৰত বুক হৈ আছে। তো 1 মাহৰ পিছত যদি কাৰোবাক পোৱালি লাগে তে আপোনালোকে হোৱাটছআপ কৰিব। ফোন কৰিলে মই চব সময়তে ফোনটো ৰিচিভ কৰিব নোৱাৰোঁ। তো আপোনালোকে হোৱাটছআপ কৰিব। হোৱাটছআপতে মই আপোনাক গোটেইখিনি কথা মই স্ক্ৰীণতো নাম্বাৰটো মই দি দিছোঁ বাৰু। তো যদি 1 মাহৰ পিছত কাৰোবাক পোৱালি লাগে, পোৱালি এভেইলেবল আছে। তো এডভান্স বুক কৰিব লাগিব। 50% আগধন দি পেলাই আপোনালোকে পোৱালি বুক কৰিব পাৰিব। তো ইমানখিনি কথা। আপোনালোকে ভিডিঅ'খিনি চাওক। সেইখন মোৰ ফাৰ্মখনটো আপোনালোকে সদায় দেখিয়ে আছে। মই সদায় মোৰ ফাৰ্মতে ভিডিঅ'বোৰ কৰোঁ। তো চাওক, এইটো ভিডিঅ' চাওক। এইখিনি মোৰ যিমানখিনি পোৱালি আছে ইয়াতে দেখাই আছোঁ। আৰু এয়া দেখিছে আপোনালোকে পোৱালি। এয়া পোৱালি আজি 1 মাহ হৈছে পোৱালি। তো চাই লওক পোৱালিকেইটা। এয়া কিনা দানা খাই আছে। এইটো আপোনাৰ গডৰেজৰ হয়। গডৰেজৰ আপোনাৰ ষ্টাৰ্টাৰ দানাটো খাই আছে। বৰ সুন্দৰকৈ খাই আছে চাওক। এইটো ষ্টাৰ্টাৰ দানাটো। তো আজি 1 মাহ হৈছে মই খানা খাব দিছোঁ। দানা খাই আছে। আৰু পোৱালিৰ কথা মই আপোনাক ক'লোৱেই, কেনেকৈ কি কৰিব লাগে পোৱালি। তো বুক কৰিব পাৰে। চাওক কিনা দানা মই শুকানে দি আছোঁ গডৰেজৰ। তো খাই আছে। চাওক স্বাস্থ্য পাতি ভাল হৈছে। অলপ কিবা মাখি পৰি আছে বাৰু। এইটো মই ৰুমটো চাফা কৰিছিলোঁ, হ'লেও 2-এটা মাখি পৰিছে। বৰষুণ দিছিল সেইটো কাৰণে মাখি পৰিছে। এইকেইদিন কণ্টিনিউ বৰষুণটো পৰি আছে। তো বাকী ইমানেই। পোৱালি এয়া চাওক এনেকুৱা চাইজৰ হৈ আছে এতিয়া। এইকেইটাতো অলৰেডি বুক হৈ গৈছে। কাৰোবাক যদি লাগে বুক কৰিব পাৰে পোৱালি। 1 মাহৰ পিছত পোৱালি পাই যাব। এইটো আপোনাৰ ইয়াতে F1ৰ পোৱালি আছে আৰু য়ৰ্কশ্বায়াৰ আছে। সুন্দৰ চেহেৰাৰ পোৱালি চাওক। চেহেৰা পাহেৰি সুন্দৰ হৈছে। দানা খাই আছে। এহেঁতৰ আইৰণৰ ইনজেকশ্যন দিয়া হৈছে। তো 40 দিনত মই সোৱাইন ফিভাৰটো মাৰিম আৰু 50 দিনত মই FMDটো মাৰিম। তো 55 দিনত পোৱালি বিক্ৰী হ'ব। তো আপোনালোকে গোটেইখিনি ভেকচিন কৰি দিয়াৰ পিছত 55 দিনমানত আপোনালোকে পোৱালি নিব পাৰিব। 55 পৰা 60 দিনৰ ভিতৰত পোৱালি বিকিম। তো নিব পাৰিব। চেহেৰা চাওক, চেহেৰাত একো প্ৰব্লেম নাপায়। সুন্দৰ চেহেৰা। আৰু ইয়াৰ পিছত মোৰ জগিবলগীয়া আছে আৰু মোটামুটি 1 মাহ লাগিব। মোটামুটি আপোনালোকে যদি এতিয়া বুক কৰে মই 1.5 মাহৰ ভিতৰত পোৱালি দিব পাৰিম। তো আপোনালোকে কণ্টেক্ট কৰিব পাৰে। থেংক ইউ। যোগাযোগ কৰিব পোৱালি লাগিলে। আৰু ভিডিঅ'বিলাক ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ।